কোকরাঝার জিলার একেবারে উত্তর ফালে ভারত ভুটান সীমান্তত অবস্থিত 422 স্কোয়ার কিলোমিটার আৱৰি থকা ৰাইমনা নেশ্যনেল পাৰ্ক ভাৰতৰ 105 নং ৰাষ্ট্ৰীয় উদ্যান, যিটো ডিক্লেয়াৰ হৈছিল আজিৰ পৰা 2 বছৰ আগত, অৰ্থাৎ 8 জুন 2021 চনত। ৰাস্তাবিলাক চাওক কিমান ধুনীয়া, একেবাৰে মানুহ নাই, গোটেই ৰাস্তা খালী, বহুত দূৰ। তো এইবিলাক যিবিলাক চাইছে এইবিলাক ঘাঁহ না ঘাঁহৰ গছ, আৰু গৰু ছাগলী একেবাৰে নাই কাৰণে এইবিলাক ইমান ডাঙৰ ডাঙৰ হৈছে। চাওক কিমান ধুনীয়া দৃশ্য বহুত ধুনীয়া। এয়া আহি পালোঁ হাই ৰোডত, নেশ্যনেল হাইৱে হ'ব পাৰে, আৰু এইফালে যাব লাগিব হয়তো। ইয়াতে চাৰিআলিৰ পৰা এইখন যিটো মেইন নেশ্যনেল পাৰ্কৰ গেট, এয়া এইফালে যে যাব নিদিয়ে, আৰু এইফালে ন' ফ্লাইং জ'ন ফৰ ড্ৰোন, আৰু ইয়াতে পাৰ্চনেল গাড়ী লৈ যাব নোৱাৰিব আপোনালোকে, হয়তো জীপ চাফাৰী কৰিব পাৰিব, কিন্তু ইয়াতে আজি একো নাই, কিয় বা নাজানো। তো যি কি নহওক আমি অলপ সেইফালে যাবলৈ যত্ন কৰিম যিমান দূৰ পাৰোঁ। আৰু এইখিনিত চাওক, এইফালে দি এইবিলাক আছে, আৰু এয়া চাওক কি লিখে ইয়াতে, এটা বস্তু ন'টিছ কৰোঁ যে আপুনি ইণ্ডো ভূটান সীমান্তত উপস্থিত আছে, অনুগ্ৰহ কৰি 100-200 মিটাৰ আগবাঢ়ি গৈ আন্তৰ্জাতিক সীমা অতিক্ৰম নকৰিব। এইটো আৰু আমাৰ আগে আগে যোৱা বাইক আৰোহী দুজন ৱেষ্ট বেংগলৰ পৰা আহিছে, তেওঁলোকে ভয় খোৱা নাই, আগে আগে গৈ আছে। যদিও ফৰেষ্ট এৰিয়া, কিবা নহয় কিবা ওলাই আহিব পাৰে, কিন্তু তেওঁলোকে ভয় খোৱা নাই। তো এইখন হ'ল জমদুৱাৰ। তো ইয়াতে চাওক নামেজি, আৰু পানী নাই ইয়াত বৰ্তমান, হয়তো বৰষুণৰ দিনত পানী আহে, কিন্তু বৰ্তমান নাই। চাওক কিমান শিল, আৰু এইবিলাক নদীত বৰ্তমান পানী নাই যদিও হয়তো ভূটানৰ পৰা আহিছে। এইফালে ভূটান বেছি দূৰ নহয়, সেই চাই আছোঁ এইফালে কি আছে, পানী আছে নে নাই। আৰু ইয়াত চাওক নদীৰ মাজত গছ আহিলোঁ। বৰ্তমানলৈকে কেনেকুৱা লাগিল ঠাইখনত আহি? বঢ়িয়া লাগে। নেচাৰেল প্লেচত এনে বেয়া লগাৰ কোনো অপশ্যনে নাই। তো এইয়ে, আৰু চাওঁ কি কি আছে নাই। ইয়াৰ পৰা এইফালে কিমান ডাঙৰ যে জংঘল আছে, সেইটো আপোনালোকে কল্পনাও কৰিব নোৱাৰে, আৰু কি কি যে আছে ইয়াৰ ভিতৰত। চাওক ইয়াতে হয়তো বাঁহ আছে, এইবিলাকতে। তেনেকুৱা প্ৰাকৃতিক পৰিৱেশত আহিলে এনেই মনটো ভাল লাগি যায়, আৰু সেইকাৰণে মই চিটিত ঘূৰি ভাল নাপাওঁ। চিটিত বহুত কমেই ঘূৰোঁ, কিবা দৰকাৰ হ'লেহে যাওঁ, এনে ফুৰিব নাযাওঁ। তো ইয়াত চাওক পানীৰ হয়তো সোঁত বহুত বেছি, কাৰণ এইফালে চাওক পানী বহুত স্পীডতে যায়, হয়তো বৰষুণৰ বাৰিষা কালত, কিন্তু বৰ্তমানতো একেবাৰে পানী নাই। এইবিলাকত নেটৱৰ্কো তেনেকুৱা নাই। সেইফালে এজন মানুহ দেখিব পাইছোঁ, বহুত ৰেয়াৰলি, এজন নহয় কেইজনমান আছে, জুম কৰিব পৰা নাযায়, সোমাইয়ে গ'ল ভিতৰত। শিলবিলাক বহুত শ্বাৰ্প বা তেনেকুৱা সৰু, মানে এনেকুৱা লাগি আছে যে পাহাৰৰ পৰা হয়তো নামি আহোঁতে বহুত ওপৰৰ পৰা পৰিছে, নাইবা বহুত শিল মানে পানীয়ে লৈ আহিছে। তো এনেকৈ নিজৰ মাজতে হোৱা ফ্ৰিকশ্যনৰ ফলত এনেকুৱা শ্বাৰ্প হৈছে। তো ফ'কাছ কৰিব পৰা নাই, কিয় মই বুজি নাপালোঁ। ওচৰৰ বস্তুটো ফ'কাছ, দূৰৰ বস্তু ফ'কাছ কৰিছে, কিন্তু আৰে এইয়া। তো এইটোৱে হ'ল শিলগুটি। ইয়াৰ পৰা হাজাৰ হাজাৰ লাখ লাখ শিলৰ পৰা এইটো শিলক বাছি ল'লোঁ।